জীয়াই থকা অৱস্থাত কেনেকৈনো কোম্পানী আধা অংশ দিব পাৰে অলপ বুদ্ধি হওক তাই বাপেকক একদম তেলিয়াই দিলে লৈ ল'লে নহয় কোম্পানী আধা অংশ মই জীয়াই থকা অৱস্থাত কেনেকৈনো কোম্পানী আধা অংশ ল'ব পাৰে ময়ো চাই ল'ম এই কুণ্ঠজনী কোম্পানীত সোমাবলৈ হ'লে কোম্পানী গোটেইটো ডুবাই পেলাব কুণ্ঠ স্কুলৰখনীয়া মুখলৈ চাবই নোৱাৰি তাই আকৌ কোম্পানী চলায় মা কি কৰি আছা মই সেই চুমচুমিহঁতৰ ঘৰৰ পৰা আহোঁচোন দেই পটককৈ আহিমগৈ বাৰু কিবা কথা এটা চেতাই লগত ঘূৰি ফুৰ তোৰ আৰু বেলেগ কাম নাই নহয় তলতলৈকে ঘূৰিহে ফুৰা কাম সেয়া কেনিবা যোৱাৰ আগত তুমি আকৌ বাধা দিলাই নহয় মইনো কি কৰি থাকিব লাগে ঘৰখনত কিবা খা খবৰ ৰাখিছ জানো এই কুলক্ষণীয়া কুণ্ঠজনীয়ে যে তোৰ বাপেৰৰ সেই কোম্পানী আধা অংশ লৈ ল'লে খবৰ ৰাখিছনে নাই আকৌ বোলেচোন কোম্পানীটো তাই নামতেই আছিলে কি কৈছ এইবিলাক সঁচাকৈ কৈছ নে তই মইচোন এইবিলাক কথা গমেই নাপাওঁ হয় মা সঁচাকেই হয় কোম্পানী আধা অংশ তাই নামতে আছিলে কিন্তু পাপাইহে চলাই আছিলে সেইকাৰণে এতিয়া হেনো তাইক বোলে সেই আধা অংশৰ দায়িত্ব সম্পূৰ্ণৰূপে দি দিব আৰু কেইদিনমানৰ পিছৰ পৰা অফিচলৈকো যাবলৈ দিব আচৰিত কথা এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে দেউতাইতো কৈছিলে গোটেই কোম্পানীটো দেউতাৰ নামতহে আছে বুলি এই কুণ্ঠ স্কুলৰখনীয়াজনী কেনেকৈ পালে মা তুমি এটা কথা জানা নে নাজানা এই কোম্পানীটো যে বাইদেউৰ মাকৰ ভাগৰ আছিলে আৰু বাইদেউৰ মাকে দেউতা আৰু বাৰ নামত লিখি থৈ গৈছে সেইটো কথা আজিলৈকে কি তুমি গমেই নোপোৱা নেকি মই সেইবিলাক কথা একো নাজানো কিন্তু এটা কথা ঠিক গোটেই কোম্পানীটো যে তোৰ দেউতাৰৰ সেইটো কথাই মই জানো মই নাজানিছিলোঁ কিন্তু দেউতাই বাইদেউ কৈ থকা শুনিছিলোঁ দেখিলি তোক কৈছিলোঁ নে তোক বিক্ৰী কৰি খাব বুলি এই কুণ্ঠ স্কুলৰখনীয়াজনী কম বস্তু নহয় দেখিলি কেনেদৰে চল চাতুৰি কৰি লৈ ল'লে আৰে মা তুমি বাইদেউ কিয় বাৰে বাৰে দুখ দি আছা বাইদেউ নিজৰ মাকে লিখি থৈ গৈছে তাইৰ নামত আৰু তুমি যে এইবিলাক তাইক চল চাতুৰি বুলি কৈ থাকা তাইনো কি এনে চল চাতুৰি কৰিলে তাইক তই বাৰে বাৰে বাইদেউ কৈ চালাই নাথাকিবি তই সেইবিলাক কথা একো নাজানো কিমান চল চাতুৰি কৰে সেইবিলাক কথা মইহে জানো তই এতিয়া সৰু হৈ আছ সেইবোৰ কথা তই বুজি নাপাবি জানো তোমালোকে কিনো কথাবোৰ লাগি থাকা মোৰ হ'লে এইবিলাক কথা মোৰ ঘমাবলৈ সময় নাই দেই মই হ'লে যাওঁ মা তুমি কি কৰা আৰু নাই এনেকৈ হ'লে নহ'ব কিবা এটা বুদ্ধি কৰি হ'লেও এই কুণ্ঠ স্কুলৰখনীয়াজনীৰ পৰা কোম্পানীৰ আধা অংশ ল'বই লাগিব দেউতাই কিন্তু অৱশেষত বহুত ভাল কাম এটা কৰিবলৈ লৈছে দেই কি তই দেউতাই ভাল কাম কৰা বুলি ক'বলৈ আহিছ মই ইমান বিপদত পৰি তোৰ ওচৰলৈ আহিছোঁ আৰু তই চালা দেউতাকে ছাপোৰ্ট কৰিছ ভালটো ভাল বুলি ক'বই লাগিব আৰু এটা কথা নহয় তোকতো দেউতাই একেবাৰে ভাল পোৱা নাছিলে তোকতো দেখিবই নোৱাৰে আগতে আচৰিত কথা এতিয়া কেনেকৈ মনটো সলনি হৈ গ'ল সেইদিনা তহঁতৰ ঘৰলৈহে আহিছিলে তহঁতে চাগে কিবা কিবি ক'লি মই জানোৱেই তহঁতে বুজাই বাহে মনটো সলনি কৰিলি মোক দেখিব নোৱাৰা ভাগে থাকিবলৈ দিব লাগিছিলে তয়ো যে আৰু দেই ইমান দিনৰ মূৰত তোৰ নিজৰ দেউতাৰে তোৰ কাৰণে কিবা ভাল চিন্তা কৰিছে তই সেইটো হেপিহে হ'ব লাগে মোৰ মনৰ কথা তহঁতি বুজি নাপাবি আগতেতো দেউতাই মোক দেখিবই পৰা নাছিলে মোৰ চকুত থোৱা নাছিলে মই হেনো কুলক্ষণীয়া মই হেনো মাৰ মূৰটো চুবালোঁ এনেকুৱা ধৰণৰ কথা কৈ মোক নান কথা শুনালে আৰু এতিয়া মোক ভাল কৰিব নালাগেও মোৰ ভালৰ কথা চিন্তা কৰিব কোনো নালাগে মই এনেকৈয়ে সুখী মই এনেদৰেই জীয়াই থাকিম ধন টকা পইচা চাকৰি বাকৰি মোক একো নালাগে মোক ভগৱানে মোক মা দেউতাৰ মৰমখিনি নিদিলে মা দেউতাৰ মৰমনো কি আজিলৈকে মই বুজিয়েই নাপালোঁ এতিয়া আৰু মোক সেইখিনি ধন টকা পইচা নালাগে ধন টকা পইচা লৈ মই কি কৰিম তই কৈছোন চিমি তই ক তোক আৰু কথা কৈ কিবা লাভ আছেনে আজিকালি সেই চাকৰি এটাৰ কাৰণে কিমান মানুহে হাহাকাৰ কৰি থাকে চাকৰি এটাৰ পিছত দৌৰি ভাগৰি পৰিছে কিছুমান মানুহ আৰু তই চাকৰি এটা সন্মুখত থাকিও ল'ব বিচৰা নাই এইটোৱে তোৰ সুযোগ তই তোৰ সুযোগ গ্ৰহণ কৰ তই কথাবোৰ অকণমান বুজিবলৈ চেষ্টা কৰচোন তোক তোৰ মা দেউতাই বুজি নাপালেও মইতো সৰুৰে পৰা বুজিবলৈ চেষ্টা কৰি আহিছোঁ আৰু চা মই তোৰ সদায় ভালৰ কাৰণেই কথাবোৰ কওঁ আৰু সদায় ভালৰ কাৰণে মই তোৰ লগত আছোঁ তোৰ বেয়া হ'বলৈ মই কেতিয়াও দিব নোৱাৰোঁ বাৰু সেইবিলাক কথা বাদ দে বেলি ডুবিবৰে হ'ল বহুত দেৰি হ'ল এতিয়া যাম ব'ল তই কিন্তু কথাবোৰ অকণমান ভাবি চিন্তি চাবি এতিয়া যাওঁ ব'ল বতাহ বৰকৈ বলিছে